হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ঠিকে আছোঁ আৰু আপোনালোকৰ যাতে গভৰ্ণমেণ্টে মানি দিয়া লকডাউন মানি আছে বুলি মই আশা কৰিছোঁ। এতিয়া আপোনাৰ ৰাতি 12টা বাজিছে আৰু মই আপোনাৰ ভালদৰে শুব পৰা নাই, মানে টোপনি নাই একচুৱেলি। গোটেই পৃথিৱী এতিয়া আপোনাৰ ভয়ত কঁপি আছে কৰোণাৰ কাৰণে। মই আগতো কৰোণাৰ পৰা এটা ভিডিঅ' বনাইছোঁ, আপোনাৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিম, আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰিব। একচুৱেলি কি হৈছে আমাৰ আজি আপোনাৰ 3 তাৰিখ মই ভিডিঅ'টো বনাই আছোঁ এপ্ৰিলৰ 3 তাৰিখে। চ' ইয়াতে অসমৰ পৰা এতিয়া টোটেল 20জন চিনাক্ত কৰা হৈছে কৰোণা আক্ৰান্ত। তাৰে মই একচুৱেলি গোলাঘাটৰ পাইছোঁ, আমাৰ ডিষ্ট্ৰিক্টৰ পৰা 8জন হায়েষ্ট চিনাক্তকৰণ কৰা হৈছে কৰোণা এফেক্টেড বুলি। চ' সেইটোৱে বহুত বেয়া লাগিছে আপোনাৰ। আৰু গোটেইজন নিজামুদ্দিন মাৰ্কাজৰে পৰা অহা বুলি কৈছে। আৰু একচুৱেলি মানে কথা এটা কওঁ, মানে তাতে আমাৰ অসমীয়া চিভিল হস্পিটেলত ভৰ্তি হৈ যাওঁ, তেওঁলোকে ওপৰমহলাত ৰাখিছে আইচলেশ্যন ৱাৰ্ডত। তাতে তেওঁলোকে কি কৰিছে আপোনাৰ তলমহললৈ থু খেকাৰ পেলাইছে। মানে এইটোৱে এটা লাজ লগা কথা, মানে এনেকুৱা মানুহকেইটা জমাই দিছে চব। মানে কি মানুহ আপোনাৰ মানে মই চেনেলৰ থ্ৰুদি এইটোৱে নকম যে যাতে এনেকুৱা কাম নকৰে, যাতে এই ভাইৰাছটো বহুত বিয়পি পৰে ন। আপোনালোকে জানেই, আপোনালোকে পঢ়িছে নীতি চলিবা গোটেই কৰোণাৰ কথাটো চবেই জানেই এতিয়া। চ' অলপ সাৱধানে থাকিব। আৰু বাকী এইটো লকডাউনটো আপোনালোকে মানি থাকিব বুলি আশা কৰিছোঁ। লকডাউনটো মানে কি হৈছে আপোনাৰ বহুত মানুহে মনা নাই। কিছুমানে এনেকুৱা হৈছে মানে আমাৰ লকডাউন মানুহে মানিছে নাই সেইটো চাবলৈকে ওলাই গৈছে। আৰু এইটো কি কথা ন আপোনাৰ। চ' এইটো আপোনালোকে মানে এখন ভাল দেশৰ ভাল নাগৰিক হিচাপে, দায়িত্বশীল নাগৰিক হিচাপে লকডাউন মানি থাকক, য'তে আৰু আমাৰ কৰোণাত আক্ৰান্তৰ সংখ্যা বাঢ়ি নাযায়। মানে বহুত এতিয়ালৈকেতো অলপ কণ্ট্ৰলত আছে, আৰু যদি আপোনালোকে লকডাউন নামানে তেতিয়া বহুত আনকণ্ট্ৰল হৈ যাব ন। চ' মোৰ সেইটোৱে এটা ৰিকুৱেষ্ট। আৰু বাকী এটা 22 মাৰ্চত আপোনাৰ আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই জনতা কাৰ্ফিউ আহ্বান কৰিছিলে, আপোনালোকে চবেই সেইটো জানেই। চ' তাতে আপোনাৰ কি হৈছিলে, কিছুমানে বহুত মানে 5টা বজাত দবা এনেকৈ কাঁহী বাতি বজাবলৈ কৈছিলে যে তাতে কিছুমান মানুহে মানে তাতে কিবা মিনি টাইপ বনাইছে বা ফেচবুক হোৱাটছআপত গোটেই ফানি ভিডিঅ' যে কৰি গৈছে। সেইটো একচুৱেলি বহুত বেয়া কথা, সেইটো জানেই আৰু এইটো নকৰিব। আৰু এতিয়া আপোনাৰ লাষ্ট অহা 5 এপ্ৰিলত আমাৰ মোদী ডাঙৰীয়াই 9টা বজাত আপোনাৰ 9 মিনিট সময়ৰ কাৰণে লাইট বন্ধ কৰি মমবাতি আৰু আপোনাৰ চাকি জ্বলাবলৈ আহ্বান কৰিছে। চ' সেইটো যাতে মই মোৰ চেনেলৰ থ্ৰুৱেদি এইটোৱে আহ্বান জনাম যে ভালদৰে সেই কামটো কৰক। মানুহ গোট নাখাব, ঘৰতে থাকি ভালদৰে কামখিনি কৰক। মানে ইয়াতে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে। চ' আপোনালোকে জানেই ন, 1 মিটাৰ ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কৈছে। আৰু ভালদৰে লকডাউন মানি চলক। আৰু কিনো ক'ম, ক'বলৈ ভাষা নাই। নহ'লে মানে বহুত বেয়া পৰিস্থিতিলৈ গৈ আছে আমাৰ অসমখন। চ' আমাৰ অসমক আমি নিজে বচাব লাগিব ন। চ' বুজি পাইছে চাগে। আৰু এটা কথা কওঁ মই আপোনাক, কালি এটা মই পোষ্ট পাইছোঁ তেনেকৈ আপোনাৰ ফেচবুকত, কিবা মুছলমান মানুহ এজনে দিছিলে নেকি, হিন্দুক লৈ পেলাই আপোনাৰ কিবা গাহৰি খোৱা জাত নে কি বুলি কৈছিলে। চ' মানে এইটো দিছ ইজ নট ফেয়াৰ ন। আপোনাৰ এই ইমান মানে বেয়া চিটুৱেশ্যন, তাতে এতিয়া যদি সাম্প্ৰদায়িকতাৰ লগত লাগি থাকে কি হ'ব। সাম্প্ৰদায়িকতাটো এতিয়া বন্ধ কৰিব লাগে, আৰু সকলোৱে এতিয়া মানে যুঁজাৰ সময়, কৰোণাৰ বিৰুদ্ধে একেলগে আমি যুঁজ দিয়াৰহে সময়। চ' এখন সভ্য দেশৰ আপুনি এজন সভ্য নাগৰিক হিচাপে মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে এতিয়া একেলগে কৰোণাক পৰাভূত কৰিবলৈ যুঁজ কৰক। নিজৰ পদক্ষেপখিনি ভালদৰে পালন কৰক, যেনেকৈ আপোনাৰ দিছে ছ'চিয়েল ডিষ্টেঞ্চ 1 মিটাৰ। চ' সেইটো ৰাখক। এতিয়া আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চ 1 মিটাৰটো ৰাখক, চেনিটাইজাৰ সদায় ব্যৱহাৰ কৰি থাকিব, আৰু ভালকৈ খাই মেলি শান্তিৰে থাকক, ঘৰতে থাকক আৰু ক'তো নাযাব। আৰু বাকী আপোনালোকে যদি মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন কোনে কোনে কি কৰি আছে এইকেইদিন ঘৰত থাকি পেলাই। আৰু বাকী বিশেষ নকওঁ, ঠিক আছে, ধন্যবাদ, জয় অসম।